हेलो गाइस नमस्कार সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅলে আজি দেওবাৰ আৰু ৰাতিপুৱাই গৈছিলো আজি জালুকবাৰীলে বহুত কিবা কিবি খাবলৈ মন গৈ আছিল হাকচাক হেবোৰ আনিলো লগতে বহুত দিন মানে ঘৰৰ পৰা অহাৰ পৰা ইয়াত লোকেল খুৱাই নাছিলো হেও আনিলো এতিয়া ভাবিছো আজি আসলতে মোৰ ৰাতিপুৱাৰ পৰা মন আছিল যে কলডিলৰ লগত বনাই খাম বুলি কিন্তু কলডিল বিচাৰি নাপালো পাইছিলো বহুত ডাঙৰ আমি দুজন মানুহ ডাঙৰ আনিলে মানে নষ্ট হৈ যাব সেইকাৰণে নানিলো বাকি মই আনিছিলো নৰসিংহৰ লগত আজি লোকেল মুৰ্গী বনাম আপোনালোকক দেখুৱাই যাম কেনেকৈ কি কৰো বলক তেনেহলে চাই থাকিব ভিডিঅটো এখিনি মই নৰসিংহ ধুনিয়াকে মিক্সিত পিছি ললো আৰু ইয়াত লৈছো আদা নহৰু আৰু এটা আলু ডাঙৰ ডাঙৰকে কাটি লৈছো আৰু ইয়াত আছে এটা সৰু সাইজৰ লোকেল মুৰ্গী কেৰাহীত নবনাও কুকাৰতে বনাম মই সিটি নমৰাও কিন্তু এনেকুৱা বস্তুবোৰ কুকাৰত বনালে খাবলৈ ভাল লাগে আৰু ধুনিয়াকৈ সিজি যায় এতিয়া মই পানী গৰম কৰি লৈছিলো এতিয়া মই ইয়াতে দি দিম মাংস কেপিস এনেকৈ বইল মাংস বনালে পিসবোৰ ডাঙৰ ডাঙৰ হ'ব লাগে তেতিয়া খাই ভাল লাগে বৰ সৰু সৰু হলে খাই ইমান ভাল নালাগে মাংসখিনি দিয়াৰ পাছত ইয়াতে মই আলু কেপিস যে কাটি থৈছিলো কেপিসও দি দিম আৰু পানীখিনি উতল আহিবলৈ দিম তাৰ পাছতহে মই ইয়াত বাকি বস্তুবোৰ দিম ধুনিয়াকে উতল আহি গৈছে এতিয়া নৰসিংহ যে মই পিছি থৈছিলো এখিনি ইয়াতে দি দিম আৰু লগতে দি দিম মই আদা নহৰু পিছি থৈছিলো গোটেইখিনি নিদো আধা এতিয়া দিম আৰু একদম নমোৱাৰ আগে আগে আধা দি দিম দি ভালদৰে মই লৰাই দিছো আৰু এতিয়া পুৰা উতলি উতলি একদম যিমানখিনি পানী আছে মানে আধা শুকুৱাৰ লৈকে একদম ধুনিয়াকে উতলিবলৈ দিব লাগিব কিন্তু তাৰ আগতে মই ইয়াতে নিমখ এড কৰি দিম এতিয়া এখিনি ধুনিয়াকে উতলিবলৈ দিম এখিনি ধুনিয়াকে উতলিবলৈ আৰম্ভ কৰিছে গেছটো পুৰা হাই ফ্লেমত নথব নহলে মাংসখিনি মানে নিহিজিব আৰু পানীটো শুকাই যাব গেছটো মিডিয়াম টু লো ফ্লেমত থৈ ধুনিয়াকে এখিনি উতলিবলৈ দিব ইচ্ছা কৰিলে যদি মানে সময় কম থাকে তেতিয়া হলে আপোনালোকে সিটি মৰাব পাৰে 4টা মান সিটি মৰালে ধুনিয়াকে গুটেখিনি হিজি যাব কিন্তু বইল বনালে মানে কি উতলি 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 মাংসৰ একদম মিঠাটো যেতিয়া উলাই যায় মানে বা নৰসিংহৰ ধুনিয়াকে মিঠাটো তেলটো উলাই যাব একদম বহুত উতলাব লাগে উতলি 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 হিজিলেহে মানে বইল হাকবোৰ খাই ভাল লাগে এটা বইল মাংসখিনি পুৰা উতলি হিজিলেহে ভাল লাগিব হুইসেল মাৰিলে হিজি যাব কিন্তু সেই মানে টেষ্টটো নাহে আৰু এফালে ধুনিয়াকে উতলি আছে মাংসখিনি আমি অকণমান এবাৰ চাই লম কেনেকুৱা হৈছে সব ধুনিয়াকে হিজিছে এফালে হৈ গ'ল ভাত আৰু ইয়াতে মই এতিয়া উঠাই দিম কেৰাহীখন বেঙুন ফ্ৰাই কৰিবলৈ মাংসৰ আলু এপিচ সিজিছে নাই চাম আলু ধুনিয়াকে একদম সিজি গ'ল মানে মাংসখিনিও প্ৰায় 70% মান সিজিছে এতিয়া গেছটো বঢ়াই দিম যাতে পানীখিনি শুকাই যায় আৰু আকৌ উতলিবলৈ দিম সৰু সাইজৰ বেঙেনা মই এনেদৰে কাটি লৈছো খালি খালি মানে বেঙেনাটো ফ্ৰাই কৰি খোৱা হয় কিন্তু এইটো ষ্টাইলত খালে ধুনীয়াকৈ নিজে পুতুককৈ সিজে আৰু খাবলৈ ভাল লাগে এতিয়া মই ইয়াতে নিমখ ছিটিয়াই দিম সোৱাদ অনুসৰি অকণমান দিম মই ইয়াতে হালধি অকণমান দিম মই ৰেড চিলি পাউডাৰ আৰু একদম অকণমান হাতেৰে এনেকৈ লৈ একেবাৰে অকণমান দিম মই ইয়াতে চ'ডা খাৰ তেতিয়া কৰকৰীয়া হ'ব ফ্ৰাই কৰিলে আৰু মই ইয়াতে দিম বেচন বেচনত মানে লেটিয়াই মই ফ্ৰাই নকৰোঁ এনেকৈ গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম যাতে নিমখ মছলা চবতে ভালকৈ লাগি যায় খিনি ধুনিয়াকে লাগি যোৱাৰ পাছত ইয়াতে অকণমান মই হাতত লৈ একদম অকণমান পানী এনেকৈ হাতত লৈ বেচনখিনি লাগি যায় ধুনীয়াকৈ এনেকৈ লগাই ল'ম ইয়াত অকণমান তেল দিয়া আছিলে মই ইয়াতে আৰু অকণমান মিঠাতেল দি দিম আচলতে বস্তুবোৰ ৰিফাইনত ফ্ৰাই কৰে কিন্তু নাজানো কেলে বেঙুন ফ্ৰাই বা এনেকুৱা কিবা যদি ফ্ৰাই কৰোঁ মানে মোৰ মিঠাতেলত ফ্ৰাই কৰিলে খাই ভাল লাগে ইয়াতে এখিনি দি দিম এখিনি ধুনীয়াকৈ একদম পুৰা ৰেডি হৈ গ'ল লাষ্টত মই অকণমান দি দিম ইয়াতে জালুকৰ গুড়ি বহুত বেছিকৈ নিদিওঁ
যেহেতু বহুত গৰম আৰু জালুক খালে গৰমত অৱস্থা বেয়া হৈ যাব, কিন্তু বইল মাংস বনালে জালুক নিদিলে তাতে নৰসিংহত ইমান মানে আচল টেষ্টটোৱে নাহিব, সেইকাৰণে অকণমান দি দিছোঁ। এটা দি দিম কেঁচা জলকীয়া, মাজতে এনেকৈ টুকুৰা কৰি দি দিছোঁ। জ্বলাৰ কাৰণে নহয়, কেঁচা জলকীয়া গোন্ধটো ভাল লাগে, এনেকৈ দি দিলে সেইকাৰণে দিছোঁ। আৰু একদম পূৰা ৰেডি, একেবাৰে নমাবৰ সময়ত মই দিম মানধনিয়া। আচলতে নৰসিংহ বনালে বহুতে মানধনিয়া নিদিয়ে, কিন্তু বইল মাছ হওক বা বইল মাংস হওক যদি আমি মানধনিয়া পাত অকণমান দিওঁ তেতিয়াহ'লে গোন্ধটো বহুত বেছি ধুনীয়া হৈ যায়, মানে দিবই লাগে। কাৰণে মই মানধনিয়া অকণমান দিছোঁ। আৰু চব কিমান ধুনীয়াকৈ সিজি গ'ল। ধুনীয়াকৈ এৰ খাই গৈছে, ধুনীয়াকৈ সিজিলে। মই এতিয়া বনাব লৈছোঁ কঁঠাল গুটি। মই ভাতত দিছিলোঁ, সেইকাৰণে ভাত লাগিয়ে আছে। মই এটা পিঁয়াজ আৰু জলকীয়া মিহি মিহিকৈ কাটি লৈছিলোঁ। পিঁয়াজ অকণমান বেছিকৈ দিছোঁ, কঁঠাল গুটি পিটিকাত মানে পিঁয়াজটো চুবাই ভাল লাগে খাবলৈ। তাৰপিছত এয়া হৈছে গোল নেমু, চবৰে ফেভৰেট। ইয়াতে মই চেপি দিম অলপমান গোল নেমু। কাজি নেমু দিও খোৱা হয়, কিন্তু গোল নেমুৰ গোন্ধটো মানে কঁঠাল গুটি পিটিকাত আল্টিমেট, মানে বহুত ভাল লাগে। আৰু দিছোঁ অকণমান মিঠাতেল আৰু সোৱাদ অনুসৰি দিম নিমখ। বাকী এইখিনি এতিয়া পিটিকি ল'ম। হেল্ল', বহুত গৰম হৈছে আজি, বহুত গৰম মানে বহুত বেছি গৰম। দুপৰীয়া খালোঁ মেলিলোঁ আৰু বেলেগ কাম এটা কৰি আছোঁ। বেলেগ কাম মানে কি, মেখেলা চাদৰ এযোৰ অলপ নিজে ফেব্ৰিক কৰিছোঁ, তাতে কিবা কিবি ডিজাইন কৰিছোঁ। আপোনালোকক কমপ্লিট হোৱাৰ পাছত দেখুৱাম। বাকী এতিয়া আবেলি আজি খাবলৈ মন গৈছে কিবা, মানে আনকালে দেওবাৰে যেতিয়া খোলা থাকে আমি ওলাই যাওঁ বাহিৰত কিবা কিবি খাওঁ, কিন্তু এতিয়া বহুত দিনৰ পৰাতো ওলাই যোৱা হোৱাই নাই। মাজে মাজে বনাই খাইছোঁ কিবা কিবি, কিন্তু আজি কিবা স্পেচিয়েল খাবলৈ মন গৈছে। দুপৰীয়াই মই মটৰ তিয়াই থৈছিলোঁ, ঘুগুনি বনাম ভাবিছোঁ, আৰু কিবা কিবি বনাম, আপোনালোকক দেখুৱাই যাম, গোটেইখিনি চাই থাকিব। মানে কিবা কিবি ৰেচিপিবোৰ বনাবলৈ ধৰক যেনেকৈ ঘুগুনি বনাবলৈ মটৰ লাগিবই, বা ফুচকা খাব হ'লে তেতেলী লাগিবই, তেনেকুৱা। কিন্তু যোগাৰ বুলি এটা কথা আছে নহয়, যোগাৰো আজি মই যোগাৰো খানা বনাম। যদি মানে মোক খাবলৈ মন যোৱা বস্তুটো মোৰ ওচৰত এভেইলেবল নাইও, ঘৰত যি যি আছে তাৰে মই কেনেকৈ বনাই খাব পাৰোঁ, মানে মই কেনেকৈ যোগাৰো খানা বনাওঁ আপোনালোকক দেখুৱাম, চাই দিওঁ। নাই যদি নাই, যিটো আছে সেইটোৱে খাই দিম। মই বনাম পকৰি নৰসিংহ দি। এইবোৰ নৰসিংহ গছৰ নহয়, কিন্তু আগতে য'ত আছিলোঁ তাত ইমান ধুনীয়াকৈ গছ আছিলে, ইয়াতো আছে তলত, কিন্তু নতুন আহিছোঁহে, গতিকে মানে চিঙা টিঙা নাই আৰু অলপ ভদ্ৰ হৈ আছোঁ। আৰু জালুকবাৰীৰ পৰা কিনি আনিছিলোঁ। বাকী এইফালে উঠাই দিছোঁ মটৰ আৰু আলু কিন্তু ঘুগুনিৰ কাৰণে নহয়, আলু মই বনাম ফুচকা বনাম বুলি ভাবিছোঁ। আজি পূৰা খাম আজি বনাই। মানে এতিয়া যোনটো যেনেকুৱা সময় হৈ আছে, কৰোণা, মানুহে ষ্ট্ৰং হৈ থাকিব লাগে, ইমিউনিটিৰ কথা কৈ থকা হয়। ইমিউনিটিৰ কাৰণে আমি যিমান মানে কিনা দৰৱবোৰ খাই থাকিলেও আমাৰ যোনবোৰ থলুৱা বস্তু যেনেকৈ নৰসিংহ, মানিমুনি, ভেদাইলতা, এনেকুৱা বস্তুবোৰ আমি খাই থাকিব লাগে। চাগে এই বস্তুবোৰ যদি আমি সপ্তাহত 3 দিনো যদি আমি খাব পাৰোঁ নহয়, টেবলেটে যিমান কাম দিব, ধৰক আমি ভিটামিন টেবলেটবোৰ কিনি খালে আমাৰ যিমান কাম দিব, চাগে এইবোৰ যদি আমি সপ্তাহত 3 দিন খাওঁ তাতকৈ বহুত বেছি কাম, মানে আমাক কাম দিব। গতিকে বজাৰ গ'লে মানে এনেকুৱা বস্তুবোৰ কিনি আনিব লাগে। ঘৰত থাকিলেতো বহুতে ভাল কথা, ঘৰৰ পৰা তুলিও খাব পাৰি, কিন্তু নাপালেও বজাৰৰ পৰা ওচৰত য'ত কিনিবলৈ পায় আনি এনেকুৱা বস্তুবোৰ আমি খাবলৈ ট্ৰাই কৰিব লাগে, খাই থাকিব লাগে। মানে আগৰ মানুহবোৰেতো এইবোৰে খাই আছিলে, এনেকৈ খাই মানে কোনোবা দুৰ্বল হৈ গ'লে ধৰক নৰসিংহৰ লগত মাগুৰ মাছ বনাই দিয়ে, এনেকুৱা বস্তুবোৰ খাব লাগে। এতিয়া মানিমুনিটো আমাৰ কাৰণে কিমান বেছি ভাল, ভেদাইলতা কিমান ভাল, মচুন্দৈ পাত, দ্ৰোণ বন, এনেকুৱা যিটো বস্তুবোৰ মানে আমি খাব লাগে, খাই বেয়া পাব নালাগে, ভাল পাব লাগে। মোৰতো ভালেই লাগে। এতিয়া নৰসিংহ, তাৰ লগত মই বনাম পকৰি। ইয়াত মই দিলোঁ নৰসিংহ, মই মিহি মিহিকৈ কাটি ল'লোঁ নৰসিংহখিনি, বেচন, এটা মিডিয়াম চাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি দিলোঁ, 2টা কেঁচা জলকীয়া, নিমখ, অকণমান হালধি গুড়া, অকণমান ৰেড চিলি পাউডাৰ, আৰু একদম অকণমান মানে 1 চুটকি বুলি কয় যে, 1 চুটকি সেন্দুৰ কি কিমত তুম কিয়া জানো, সেই 1 চিকুট মই ইয়াতে দিছোঁ
বেকিং সোডা আৰু ইয়াতে অকণমান পানী দি মই গোটেইখিনি মিক্স কৰি ল'ম আৰু সোৱাদ অনুসৰি দিলোঁ নিমখ এচক ধুনীয়াকৈ এনেদৰে হাতেৰে ধৰি পকৰি দিব পৰা নিচিনা হৈ গ'ল এনেকুৱা হ'লে হ'ব ইয়াতকৈ ঢিলাও নালাগে বেছি টাইটো নালাগে এতিয়া এইখিনি এনেকৈ থাকিবলৈ দিম এতিয়া মই ফুচকা ৰেডি কৰিম ফুচকা বনাবলৈ মই ইয়াতে ল'ম অকণমান চুজি অলপ ল'লে হয় মানে মানুহ বেছি নাই গতিকে বেছিকৈ নবনাওঁ চাহ খোৱা কাপেৰে আধা কাপতকৈ অকণমান বেছি হ'ব ইয়াতে মই অলপমান ৰিফাইন তেল দিম অলপমান মানে ডাঙৰ চামুচেৰে প্ৰায় 2 চামুচমান দিব লাগিব আৰু একদম গোটেই চুজিখিনিত ৰিফাইন ভালকৈ লাগি যোৱাকৈ একদম ধুনীয়াকৈ এনেদৰে সানিব লাগিব মানে চুজিটোৱে বহুত পানী খায় গতিকে ৰিফাইন যাতে পুৰা লাগি যায় বহুত বেছি চুজিখিনিয়ে পানী খাব নোৱাৰে তেনেকৈ ধুনীয়াকৈ ভালদৰে মিক্স কৰিব লাগিব আৰু এতিয়া ইয়াতে অকণমান পানী দি ধুনীয়াকৈ এইখিনি মঠিব লাগিব টাইট নহয় একদম ঢিলা এটা ডো বনাব লাগিব হাতেৰে এনেদৰে ভালদৰে একদম হাতেৰে এনেদৰে ঠেলি ঠেলি পুৰা ভালকৈ গোটেইখিনি মিক্স কৰিব লাগিব আৰু একদম চিক্ৰেট যোনটো কথা ধুনীয়াকৈ কৰকৰীয়া হৈ থাকিবলৈ আৰু ফুচকাবোৰ ফুলিবলৈ এনেদৰে ডোটো বনি হোৱাৰ পাছত আমি খুব জোৰে জোৰে এনেদৰে মাৰিব লাগিব যিমান জোৰে পাৰে বহুতবাৰ এনেকৈ কৰি কৰি ধুনীয়াকৈ এইটো হৈ গ'ল মাত্ৰ 5 মিনিটৰ কাৰণে মই এনেদৰে ৰ'বলৈ দিম এইফালে ধুনীয়াকৈ মান ধনিয়া আদা নহৰু জলকীয়া আৰু এটা দিছিলোঁ কুন্দুলি চাটনি ৰেডি হৈ গ'ল চাটনি কিন্তু মই পিছা নাই মিষ্টাৰে পিচিছে চাটনি পিচিছে বাকলি বাকলি হৈ থাকিলে কুন্দুলি বাকলি বাকলি হৈ থাকিলে পকৰি বনাই আছোঁ ঘুগুনি পূৰা ৰেডি হৈ গ'ল ফুচকাৰ পিটিকা ৰেডি হৈ গ'ল ফুচকা পানী ৰেডি হৈ গ'ল পানী ৰেডি হৈ গ'ল আৰু ফুচকাখিনি ভাজিম পকৰি ৰেডি হোৱাৰ পাছত তাৰপিছত পূৰা খাম ফুচকাখিনি আমি বেলি থৈ দিব নোৱাৰোঁ লগে লগে বেলি যাব লাগিব লগে লগে ভাজি যাব লাগিব যদি মানে বেলি থৈ দিওঁ তেতিয়াহ'লে টান টান হৈ যাব আৰু ফুচকাটো নুফুলিব আপোনালোকে ভুল কৰিব পাৰে একো কষ্ট কৰিব নালাগে তেলত দি এৰি দিয়ক নিজে ধুনীয়াকৈ ফুলি যাব সব বনাই মেলি ৰেডি আৰু মিষ্টাৰে পুৰা ধুনীয়াকৈ একদম ইয়াত সজালে এতিয়া আমি বহি খাম কি বনালোঁ তাৰ আগতে আপোনালোকক এবাৰ গোটেইখিনি ধুনীয়াকৈ দেখাই দিম এফালে হৈছে ঘুগুনি আৰু ইয়াত আছে ফুচকাৰ আলু পিটিকা এয়া হৈছে নৰসিংহৰ পকৰি ফুচকাৰ পুৰা টেষ্টি একদম ধুনীয়া পানী আৰু এয়া হৈছে চাটনি আৰু এয়া হৈছে ধুনীয়া ফুলা ফুলা ফুচকা এয়া চাওক কিমান ধুনীয়া কৰকৰীয়া হৈছে আৰু এফালে আমি কাটি লৈছোঁ পিঁয়াজ আৰু নেমু ফাৰ্ষ্টত এটা পকৰি খাই যাওক চাটনি লগত চাটনি মিষ্টাৰ বহুত টেষ্টি হৈ যায় কুন্দুলি দিছিলোঁ চাটনি কুন্দুলি বাকলি এনেকৈ থাকি গ'ল সঁচাকৈ ক'ৰবাত খোৱা নিচিনা লাগিছে ন ক'ৰবাত খোৱা নিচিনা লগা নাই ফুচকা মজা টেষ্টি হৈছে ন খাবলৈ ঘুগুনিৰ ওপৰত ধুনীয়াকৈ পিঁয়াজ পকৰি অকণমান চাটনি আৰু যিকেইটা ফুচকা বনাওঁতে পাপৰি হৈছিলে অলপ ভাঙি যাম তাকে ভাঙি গ'ল
দিবা নি আমি ঘুগুনিৰ ওপৰত পকৰি দি খালে বহুত মজা লাগে আমাৰ দোকান আছিলে বৰালি মঠৰ ডিব্ৰুগড় তাত ঘুগুনি একদম আমি সৰু আছিলোঁ এল পি স্কুলত যেতিয়া আছোঁ তেতিয়া দেউতাই যোনটো ঘুগুনি বনায় ঘুগুনিৰ ওপৰত আমি এনে দোকানলৈ যাওঁ নহয় আমাক পকৰি নিদিয়ে পকৰি মানে বহুত বনালে মানে গুড়ি এটা ওলাই নহয় গুড়িখিনি ওপৰত দি দিয়ে সেই টেষ্টটো মই আজিলৈকে পোৱা নাই বহুত মজা লাগে খাই অকণমান কষ্ট কৰিলে মানে দোকান ওলাই যাব নালাগে ঘৰত বহুত ধুনীয়াকৈ খাব পাৰি অকণমান কষ্ট কৰিব লাগে আৰু অকণমান নহয় অলপ কষ্ট কৰিব লাগে আৰু মই যে কৈছিলোঁ যোগাৰো ফুচকা পানী মোৰ ওচৰত তেতেলী নাছিলে বগৰী গুড়ি দি পুদিনা জলকীয়া আৰু পুদিনা একেলগে পিচি ল'লোঁ বগৰী গুড়ি দিলোঁ নিমখ আৰু অকণমান দিছোঁ জিৰা গুড়ি হৈ গ'ল ফুচকা পানী চাট মছলা কলা নিমখ এইবোৰ নাছিলে কিন্তু নাই যদিও একদম বাহিৰত খাওঁতে যোনটো ফুচকা পানী তেনেকুৱা লাগিছে অকণমান কেইটামান পকৰি থাকিলে আৰু অলপমান আলু পিটিকা বাকী ফুচকা পানীখিনি এৰিব নোৱাৰি খাই আছোঁ হ'ব লাহে লাহে মই খাই দিম বাকী আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব মোৰ চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'ৰ নটিফিকেশ্যনটো আপোনালোকে আগতীয়াকৈ পাই থাকিবলৈ ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ' লৈ তেতিয়ালৈকে বাই থেংক ইউ আপোনালোকে ধুনীয়া ধুনীয়াকৈ বনাওক ঘৰতে খাওক বাহিৰলৈ নাযাব ঘৰত থাকক ছেফ থাকক